সিক্স মাৰিলে কি হ'ল জেলত সোমাব লাগিব ৰাজস্থান ৰয়েলছক আইপিএলৰ পৰা নিষিদ্ধ ঘোষণা কৰা হ'ব পাৰে খেলৰ নামত ভাৰতীয় আইন ভংগ কৰিছে দলটোৱে ৰাজস্থানৰ হৈ আইপিএলত খেলিছে 14 বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে 2011 চনত জন্ম বৈভৱে ইম্পেক্ট প্লেয়াৰ হিচাপে প্ৰথমখন মেচ খেলিছে সেইখন খেলত বৈভৱে শাৰ্দুল ঠাকুৰৰ প্ৰথমটো বলতে মাৰিছে অভাৰ বাউণ্ডেৰী কভাৰ ড্ৰাইভৰ ওপৰেৰে সিক্সাৰ মাৰি অভিষেক কৰিছে বৈভৱে ভাৰতীয় নিয়ম অনুসৰি কোনো নাবালকে কাম কৰিব নোৱাৰে নাবালক শ্ৰমিকক মালিকে দিনতে কামত খটুৱাবই নোৱাৰে 16 বছৰ নোহোৱালৈ ধনৰ বিনিময়ত কাকো মালিকে নিযুক্তিও দিব নোৱাৰে বৈভৱ সূৰ্যবংশীৰ বয়স আছিল মাত্ৰ 14 বছৰ 23 দিন তেওঁ পূৰ্বে ৰঞ্জী অথবা আন ঘৰুৱা লীগ খেলিছে কিন্তু সেইবোৰৰ সৈতে পেছাদাৰী লীগ আইপিএলৰ পাৰ্থক্য আছে শিশু শ্ৰমিক প্ৰতিৰোধ আইন 1986 স্পষ্টভাৱে উল্লেখ আছে কোনো শিশুক ধনৰ বিনিময়ত মালিকে কামত খটুৱাব নোৱাৰিব যদি আইন ভংগ কৰে তেন্তে মালিকৰ 6 মাহৰ পৰা 2 বছৰলৈ জেল হ'ব পাৰে তদুপৰি বৈভৱ সূৰ্যবংশীক নিশা খেলুৱা হৈছে মেচ বুলেটৰ দৰে বেগী বল খেলিবলৈ তেওঁক বাধ্য কৰোৱা হৈছে সেয়ে ৰাজস্থান ৰয়েলছৰ মেনেজমেণ্টে শাস্তি ভুগিবই লাগিব অভিষেক মেচখনত শাৰ্দুলৰ বল কভাৰ ড্ৰাইভেৰে সিক্সাৰ মাৰি অৱশ্যে বৈভৱে কৰিছে ৰাজকীয় আত্মপ্ৰকাশ তাৰ পিছতে অৱেক্ষণৰ বলতো তেওঁ মাৰিছে বিশাল অভাৰ বাউণ্ডেৰী নিউজ ডেস্ক ৰিপৰ্ট অসম 24x7